এইটো কোন নো মইহে কয়তো ৰমেন ৰমেন নেকি হয় হয় কি কৰিছা তুমি এই গৰুকেইটা দিয়া আছে পথাৰখনত গৰুকেইটাকে চাবলৈ আহিছিলোঁ হয় নেকি অকণমান এইফালে আহচোন হেৰা মোৰ এই চাইকেলখন ধৰি দিয়া আহিছোন আপুনি চিলিণ্ডাৰ ল'ব আহিলে নেকি হয় হয় এই গাড়ীখন বোলে এফালে দি আহিব হেনো বোলে এই বিহপিয়াৰ পৰা আনাতকৈ ইয়াতে লোৱাই ভাল হ'ব কয়দো আহিলোঁ আৰু এই চাইকেলখন মই অকণমান ধৰি দিয়া আহিছোন ঠিকে আছে ধৰিছোঁ কয়দো ধৰিছোঁ ধৰক আহচোন আৰু এই কি কি হৈছে কয়দো নক'বা আৰু বুজিছানে এই একদম ডাঙৰ কথা হ'ল আৰু এই কঁঠাল এটা পাই তেতিয়া একেবাৰে ডিঙি গুৰিলৈকে খাই দিয়া হ'ল বুজিছা এতিয়া একেবাৰে একদম ততেই নাইকিয়া হৈছে হেৰা তুমি মোক কাম এটা কৰি দিয়াচোন কওকচোন কওক তুমি মোক এই চিলিণ্ডাৰটো লৈ দিয়াচোন চোৱা মই ৰ'বই নোৱাৰা হ'লোঁ বুজিছা মই ৰ'বই নোৱাৰা হ'লোঁ তুমি চিলিণ্ডাৰটো লৈ দিবাচোন কয়দো চাইকেলখন লৈ যাওক চাইকেলখন চাইকেল লৈ যাব মই নোৱাৰোঁ চাইকেল লৈ যাব দেৰি হ'ব লেলি তোমার বা লেও কনিও তই লোকক হাঁহিব নালাগে তোৰ মোৰটো কম নহয় দে হ'ব তহঁতি এতিয়া কাজিয়া কৰি থাকিব নালাগে মোৰ কণী চাহত হব সেপেটি তই কিয় কথা মাৰি দিলি হা মই তাই গটিবা নাছিলো না তাই গাত শক্তি নাই মই সুদে লুটি খাই পৰিলে নহয় তই গটা মাৰি দিছ তাই এই নাই গটিবা তাই জিহে কেনেকে সুলে লুটি খাই পৰে হ'ব উঠাকে বল তাই লেলি উঠ তহঁতি ইয়াত বডি মেল মাৰি আছ আজি যে বজাৰ হয় তহঁতি জানে নে নাজানে দেউতা কিবা এটা গোটাই দিবগে পৰা নাই দেউতাৰ কথা জানই দেখোন দেউতাই একো নকৰে বুলি নহলে ৰাতিকে পেটত গামোচা মাৰিব লাগিব আৰু বস্তু বেচাগে বহিবলৈ ইয়াত সময় নাই নহয় এতিয়া যা জলদি মোৰ দেৰি হৈছে হ'ব যা বাবা এতিয়া পিছে কি ক বজাৰখন কেনেকে গোটাও বামুণা পথাৰ সেই দ যে এগাল মান কলমৌ আছে তাৰ পৰাই আনোগে বল এই কলমনৰ দেউতাই কিমান পইচা পাব নহলেনো কি কৰিম বুলি ভাবিছ এই ভেদুৰী ঘৰত যে এগাল মান লমে লমে গুলনেমু লাগি আছে তাৰ পৰাই উঠাই দিওঁ বৈ কথাটো বেয়া হ'ব নেকি ইছ থ আগৰ পৰাই আমি এনেকে চুৰ কৰি আকৌ দেউতাক বজাৰখন গোটাই দিলো আজি কৰিলেহে বেয়া হ'ব তইহে বাহিৰলৈ সোমাবি কিন্তু মই নাযাওঁ হ'ব তই ৰাস্তাতে ৰখি থাকিবি ময়ে সোমাম বাৰু মই ৰাস্তাত ৰৈ মানুহে চাই থাকিব পাৰিম হ'ব ময়ে চুৰ কৰিম বাৰু হ'ব বল তেন্তে বল কয়দো চিপিৰা কয়দো কোন নো ৰমেন নেকি মই সেই চিলিণ্ডাৰটো ধৰক আহক পালাহি আপুনি নগ'লে আৰু মই যাবলৈ ওলাইছোহে মাত্ৰ বোলো যাওঁ আনোগে পিছত তুমি পালাহি ভালেই কৰিলা ভালেই হ'ল থোৱা দেও থোৱা হ'ব আকৌ দেখোন সেই যাওঁ লাগিছো যেনেকে তেনে সেই চিলিণ্ডাৰটো ভিতৰত ভৰাই থৈ আহোঁগে মোৰ চিলিণ্ডাৰটোতো ৰঙা হৈ আছিলে এটাকে এইটো দেখোন কিবা পুৰণা লাগিছে এইটো কি কথা হ'ল আকৌ ৰমেন কয়দো তুমি গ'লাগে নেকি মই আহিছোঁ কয়দো এই ফেলা এইটো দেখোন মোৰ চিলিণ্ডাৰ নহয় হে তুমি এইটো কি কাম কৰিলা হে কয়দো এইটো আপোনাৰ চিলিণ্ডাৰটো লৈ গুচি গ'ল আপোনাৰটো এইটো গাড়ীখনে দি থৈ গৈছে সেইটো কেনেকৈ হ'ব মই এই আজি কেইদিন মানে হৈছে পঞ্চায়তৰ পৰা অহা যোৱা কৰি সেই ৰঙা চিলিণ্ডাৰ এটা আনিছোঁ আজি আকৌ তুমি মোক এই পুৰণা চিলিণ্ডাৰটো দিলেই হ'বনে বাৰু এই গাড়ীখনে দি থৈ গৈছে এইটো চিলিণ্ডাৰ সেইটো হ'ব নোৱাৰে নহয় মই সেইটো কেনেকৈ মানি ল'ম মোৰ চিলিণ্ডাৰ তুমি মোক আনি দিব লাগিব তুমি সেই পইচা খাই এই কামবিলাক কৰি আছা নহয় জানো কয়দো কি পইচা খোৱাৰ কথা কৈছে এইটো আপোনাৰ চিলিণ্ডাৰ নতুনটো চিলিণ্ডাৰটো আপোনাৰ লৈ গুচি গ'ল গাড়ীখনে সেইটো মই মানি ল'ব নোৱাৰোঁ মোৰ চিলিণ্ডাৰ মোক লাগিবই এইবিলাক নামানো এতিয়া মই কি কৰিম আপোনাৰ চিলিণ্ডাৰটো গাড়ীখনে লৈ গ'লে এইটো চিলিণ্ডাৰ দি থৈ গৈছে চিলিণ্ডাৰ ইয়াত নভৰাই নহয় বেলেগৰ পৰা ভৰাই গাড়ীয়ে আনিহে দিয়ে আপোনাৰ নতুন চিলিণ্ডাৰ হ'লে লৈ গুচি গ'ল আপুনি হ'ব এতিয়া মই কি কৰিম মোৰ চিলিণ্ডাৰ মোক তুমি আনি দিবই লাগিব ডাঙৰ বিপদত পেলালে কয়দো আপুনি কিবা লোকক সহায় কৰিবলৈ আহি দেখোন মই বিপদতে পৰিলোঁ এই মানুহজনক পঠাই দিব লাগিছিলে নিজে আনিবলৈ মই বৰ বিপদ কৰিলোঁ কয়দো এইটো মই নোৱাৰিম আনি দিব আপুনি এটা কাম কৰক কয়দো চাওক এই গাড়ীখন গৈ সেই চেঙেলী চুকমান পাইছেগৈহে আপুনি নিজে যাওক এই চাইকেলখনতে মই ভৰাই দিছোঁ আপুনি নিজে গৈ গাড়ীখনৰ পৰা সলাই লৈ আহক গৈ যাওক আপোনাৰ নতুন চিলিণ্ডাৰটো গাড়ীতে আছে বেলেগ উপায় নাই আৰু দেই মই নোৱাৰিম কিন্তু কয়দো মই আহিছোঁ
দুইখন মানুহ না দৰ্জা মৰা দেখিছা নাই ৰ'বা ইয়াতে ইজোপা নেমু মই হাউতকে গৈ লৈ আহোঁ তই মানুহ চাবি আকৌ হ'ব তই যা সোনকালে যা দেউতা বজাৰলৈ যাব হ'লে তই মানুহ চাবি আকৌ হ'ব তই যা মানুহ আহিবি কিন্তু দেই মানুহ আহিব এতিয়া কৃষ্ণ প্ৰভু ধৰা নেপেলাবা আৰু দেই ধৰা পৰিবলৈ হ'লে ভেদুৰীয়ে পিঠি ফালিবই দেউতাই আৰু আমাক পিঠি ফালিব আৰু কৃষ্ণ কৃষ্ণ প্ৰভু ভেদুৰী আহিছে কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ দিনটোলৈ ওলাইছোঁ আৰু প্ৰভু তুমি আৰু বাচি বিচাৰি চাবা আৰু সেই 10 টকা দামৰ বস্তুটো যাতে 50 টকাত বেচিব পাৰোঁ প্ৰভু আৰু সেই মাইকী মানুহৰ কাষ্টমাৰ যাতে মোক নিমিলোৱা আৰু দেই মতা মানুহৰহে যাতে কাষ্টমাৰ মিলোৱা আৰু তেওঁলোকক মই ঠগি যেনে হ'লেও কেইটকামান সৰকাব পাৰিম হে প্ৰভু ওলাইছোঁ আৰু প্ৰভু তুমি চকু মেলি চাবা দেই চাবা মই আহিছোঁ দেই মহিলে আছে লেলি লেলি ভন্টি ভন্টি বা এইফালে আছোন দেউতা পৰিলে দেউতা দেউতা বা বা ভন্টি এইফালে ওলাই আছো দেউতা পৰিলে উঠকচোন দেউতা মোক শুবলৈ এইখন বিচনা নহয় আপুনি উঠক মোক দিগদাৰখন নকৰিবি মোৰ বৰ ভাগৰ লাগিছে উঠকচোন দেউতা দেউতাই মদ খাই আহিছে বজাৰ আজি একোৱে নানিলে আমি কি খাম মাছে একদম ভালকে খাম বুলি ভাবিছিলো মাছ চাছ একোৱে নানিলে এতিয়া কি কৰিবি আৰু আগৰ দৰে পেটত গামোচাখন বান্ধি পানী অলপ খাই শুই থাকিবি আৰুনো কি কৰিব পাৰিবি তই দেউতা কি কৰ দে খাম বুলি ভাবিছিলো ভালকে একোৱে না খাবলৈ নাপাওঁ দেউতাজনৰ পৰা তই উঠাবি ভন্টি শুনচোন ভন্টি দেউতা আপুনি মদ খাই আহি পৰি আছেহি দেউতা ভন্টি এইফালে আছোন ভন্টি এইফালে দেউতা কিবা এটা হৈছে দেউতা উঠাওক দেউতা বলক ভিতৰলৈ বলক দেউতা আজি বজাৰো নানিলে একো দেউতাই ভন্টি